মই আজি প্ৰগ্ৰেম চাব আহিছোঁ সকলো এখন চিনাকি মুখ লচপচি বাই খ্যাত বিকশিতা গগৈ বাৰ আজি প্ৰগ্ৰেম চাবলৈ আহিছোঁ এইফালে মই অলপ বাহিৰৰ পৰিৱেশো দেখা লৈছোঁ বাহিৰতো সহস্ৰজন দৰ্শক তেওঁ গান শুনিবৰ কাৰণে আগ্ৰহেৰে ৰৈ আছিল আৰু এইফালে বিকশিতা বাৰ অহাৰ আগতে অলপ সম্বোধনা অনুষ্ঠান চলি আছিল অনুষ্ঠান শেষ হোৱাৰ ঘণ্টা পাছতে আমাৰ বিকশিতা বাও আহি উপস্থিত হৈছিল আৰু তেওঁ আহিয়ে প্ৰথম আমাৰ হিয়াৰ আমঠু জুবিন দাৰ গানেৰে আৰম্ভণি কৰিছিল হৈছাই তেওঁ বহুত ধুনীয়াকৈ গানসমূহ আমাৰ আগত পৰিৱেশন কৰিছিল আপোনালোকেও উপভোগ কৰকচোন তেওঁৰ গানবিলাক নিশ্চয় ভাল পাব এইফালে বাও প্ৰগ্ৰেম শেষ হওঁ আমি একদম শেষলৈকে নৰখিলোঁ অলপ জল্দি ওলাই আহিলোঁ আৰু ওলাই আহি দেখিছোঁ এইফালে গাহৰি পোৰা ওলাই আছিল আৰু লগতে এবিধ কি ওলাইছে দেখিতো নিশ্চয় গম পাইছে আৰু মই পিছে বিদক হাতো নিদিওঁ পিছে এই গাহৰি পোৰাটো ৩-৪ডালমান লৈ ঘৰলৈ উভতিলোঁ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে চাই জনাবলৈ নাপাহৰিব